অ হই হোৱাছা ছোৱালী কেইজনী পৰা আহিছে হা অ এইজনী মোৰ দেই সেইজনী তই ল'বি মাজজনী আকৌ মই আকৌ তই নাচাবি তাই ঐ সেইজনী মোৰ তহঁতৰ জিএফ থকাৰ পাছতো ধৈত বেয়া লাগে এনেকে ছোৱালী চাই আছ ই সি একেবাৰে নোচোৱাটোৱে কৈছে তই যে সেই সৰু ছোৱালীজনী চা দীপইন্তা নামৰ সেইবোৰ কি সেইটো বেলেগ কথা মই চাওঁহে ঐ ইয়াৰ মতে চোৱাটো অপৰাধ নহয় প্ৰেম কৰাটোহে অপৰাধ অতো প্ৰেম কৰাটো অপৰাধ এতিয়া আৰু সেই বুলি নিজকে সান্তনা দিয়াৰ বাহিৰে মোৰনো আছেনো কি ক বাৰু সেইবোৰ বাদ দে চাওঁতে চাওঁতে দেৱালী আহি পালেহি এইবাৰ কিবা কৰিম বুলি ভাবিছনে এইবাৰ আমি যোৱাবাৰ নিচিনাকৈ লটাৰী খেলেই পাতিম এইবাৰো খেলাবি তাৰমানে যোৱা বছৰ কি হৈছিল দেখা নাই এইবাৰো মানে ৰাইজক লুটিবি তই কি হ'ল মনত নাই গোটেইকেইটা ধৰাই দিছিলে ৰাইজে বাৰু সেইবোৰ বাদ দে এইবাৰ কিন্তু ভালকে বম ফুটাম দেই ঠিক আছে ফুটাই বাৰু যোৱাবাৰ নিচিনাকৈ মোৰ পকৰত বম নুফুটাবি আকৌ তই হ'ব দে সেইফালে ফুটাম আকৌ ঐ তোৰ ছোৱালী দেখিলে খাৰা হৈ যায় কি নহয় তোৰ মনটোৰ কথা কৈছো তহঁতি মোক ইমান জোকাই নাথাকিবি দেই তাইক বিয়া নোহোৱা আগৰে পৰা চাই আছো আজি তাই বিয়া হোৱা 2 বছৰেই হ'ল এইবাৰতো তাই মোৰ হ'বই লাগিব ঐ দীপানিতা আহিছে ঐ দেই আহিব দে এই কেলা বুধিয়ামৰ জীয়েক আহিছে চা বুধিৰামৰ জীয়েক এই দীপানিতা শুনাচোন এই মই মানে তোমাক সদায় চাই থাকো কিয় মানে তুমি বুজি নোপোৱা মানে মই এইবোৰ একো বুজি নাপাওঁ ৰ'বচোন ৰ'ব আপুনি বাৰু মোক ভাল পাই পেলাইছে নেকি বাৰু সেইবোৰ নহয় সঁচাকে নহয় মানে ন মই ঐ শুনাচোন I love you কি sorry I like you ও ভাল নাপায় মানে লাইকহে কৰে নহয় ভাল পাওঁ কিন্তু মানে চাওক এইবোৰ কথা মই একো নাজানো কিছুমান কথা বুজি পাওঁ আজিকালি দুনিয়াৰ ছোৱালী যে বাৰু মোক এটা কথা বুজাই দিয়কচোন লাভ ইউৰ অৰ্থ কি তাৰ অৰ্থ নাজানিলে কি মোক ভাল নাপাবা নেকি এতিয়ালৈকে মই আপোনাক ভাল পাইছো বুলি কৈছো জানো লাভ ইউ অৰ্থটো কি মই সেইটো ভালদৰে নাজানো কিন্তু যদি মই তোমাক বুজাবলৈ যাওঁ এখন মহাভাৰত হ'ব লাভ ইউ বুলি ক'বলৈ গ'লে মা দেউতাক যেনেদৰে ভাল পাব পাৰি সেয়াই ভাল পোৱা লভৰ অৰ্থ হৈছে ভাল পোৱা আৰু ইউ অৰ্থ তুমি নহয় তুমিয়ে চাওক মোৰ ভাল পোৱা বয়সো হোৱা নাই কিন্তু ভৱিষ্যতে কি হ'ব মই সেইটো নাজানো চোৱা মই আছো নহয় ঐ যাওঁ আৰে পিছে মোৰ কথাটো ভাবো মোৰ ভৱিষ্যতে ল'ৰা ছোৱালীৰ দেউতাক কোন হয় কি কৈ গ'ল বে ভৱিষ্যতে ল'ৰা ছোৱালী দেউতাক জানো তাৰ মানে তই বুজি পাব লাগে ন তাই কি কৈছে হ'লেও তাই দেখাতে সৰু বুজিছ তাই কিন্তু মন মগজুটো একদম ডাঙৰ ছোৱালীৰ নিচিনা ঐ মই এটা কথা ভাবিছো বুজিছ আই লাভ ইউ অৰ্থটো কোনে আৱিষ্কাৰ কৰিছিল কোন হ'ব আৰু চাইনাই হ'ব তাৰ মানে টিকিলে গোটেই জীৱন টিকে কিন্তু নিটিকিলে দুদিনতে চাফা কথাবোৰ হয় বে এটা কথা নহয় কাইলৈ যে আমি লটাৰী খেল পাতিম টিকেটবোৰ বিক্ৰী হৈছে নাই সিহঁতে বিক্ৰী কৰি আছে চাগে জানো কি হয় জীৱনটো এনেকৈ থাকিলেচোন আমাৰ একো কামেই নহ'ব তাকেহে বুজিছ এতিয়া আমি চৰকাৰী চাকৰি বিচাৰি ঘূৰি ফুৰিলে নহ'ব আজিকালি জীৱনত চাকৰিটো ইম্পৰ্টেণ্ট নহয়ও দ্য মষ্ট ইম্পৰ্টেণ্ট অফ মানি তাকেও বহুতে ভাবে যে চৰকাৰী চাকৰি এটাই সকলো আচলতে সেইটো নহয় জীৱনটোত জীয়াই থাকিবলৈ অলপমান পইচাহে প্ৰয়োজন বেছি পইচাৰ প্ৰয়োজন নহয় বুজিছ মোৰ জীৱনৰ ভৱিষ্যত জীৱনত মোক বেছি পইচা নালাগে মূলতঃ জীৱনটো চলাই নিব পাৰিলেই হ'ল আৰু তাকেহে যি হৈ আছে হৈ যাওক খালি আমি নিজে নিজৰ জীৱনটো আগুৱাই নিব লাগিব হেৰি ৰাজীৱ দা ওচৰত সোমাই যাব সোমাই যাম তহঁতি ৰাজীৱ দা বহিছে এই দেৱালী উপলক্ষে লটাৰী খেল এখন পাতিছোঁ টিকেট এটা লওক ৰাজীৱ দা টিকেটৰ মূল্য বেছি নহয় লওক টিকেটৰ মূল্য কিমান আৰু কি কি প্ৰাইচ আছে প্ৰথম পুৰস্কাৰ এজনী ছাগলী দ্বিতীয় পুৰস্কাৰ এটা ৰাজহাঁহ আৰু তৃতীয় পুৰস্কাৰ এটা কুকুৰা
চতুৰ্থতে 1 প্লেট ডিম, পঞ্চমতে এটা পনীৰ বটল, ষষ্ঠতে 1 ক্ৰেচ পানী, সপ্তমতে 500 টকা আৰু অষ্টমত 200 টকা। 200 টকাত কি পায়? 200 টকাত কি নাপায় 200 টকাত? ঐ কৈ দিচোন। কি নাপায় 200 টকাত? 200 টকাত 2টা কোৱাৰ্টাৰ পায়, এটা হাফ পায়, 3 পেটি চিগাৰেট পায়, আকৌ আপুনি কৈছে একো নাপায়। ই মানে ঘূৰ মদাহী। হা ৰাজীৱ দা কিবা কৈছে নেকি? নাই একো নাই, কৈ যায় কি পায়। 200 টকাত আপুনি জিঅ' ইউজাৰ নে এয়াৰটেল ইউজাৰ? এয়াৰটেল। 200 টকাত জিঅ'ৰ এটা ৰিচাৰ্জ পায়। হ'ব আৰু বকিব নালাগে, মোক 2টা টিকেট দে। কি এতিয়া আমি বকাহে হ'ল? ঐ টিকেট দি দে। লওক এয়া 2টা টিকেট, বেছি নহয় 50 টকা। 50 টকা? ভাবি চাওকচোন, 50 টকাত এটা ছাগলীও পাই যাব পাৰে। পাওঁ বা নাপাওঁ, ভাগ্যহে। লওক লওক কেইটামান। হ'ব এই 2টাই হ'ব বাৰু। হ'ব দিয়ক, আমি গৈ থাকোঁ। ঐ আহ। ঠিক আছে যা। ঐ ব'ল অবিনাশ এই বল ওচৰলৈ যাওঁ যাওঁ। বল। ঐ চিগাৰেটটো দে। হা তই বোলে আকৌ চিগাৰেট খুৱাই এৰিলি? আৰে নিজে কিনি খোৱাহে এৰিলোঁ, কিন্তু আনে জোৰ কৰিলে খাওঁ আৰু। তোক কেলা জোৰ চোৰ নকৰোঁ, কেলে জোৰ কৰিম? আৰে তহঁতি পাহৰিলি নেকি আগতে যে স্কুলত পঢ়ি থাকোঁতে জোৰছে পেচাব কৰিব ধৰিলে যে ছাৰহঁতক কওঁ, ছাৰ বহুত জোৰছে পেচাব কৰিব ধৰিছে। তই যে আৰু দেই কৰ কথা আনি ক'ত ভৰালিহি? সঁচাকৈ দিনবোৰ যে কিমান সলনি হৈ গ'ল। সঁচাকৈ দেই, স্কুলৰ দিনবিলাক যে কি যে আছিল, লগৰবিলাকৰ লগত কি যে দিন কটাইছিলোঁ। আৰু আজিকালিতো সিহঁতক লগ পাবলৈ বহুত টানবি। ঐ গম পাইছ, সকলো এতিয়া নিজৰ নিজৰ কামত ব্যস্ত, এতিয়া কাৰো কল কৰিবলৈ সময় নাই। সঁচাকৈ আগৰ সেই স্কুলৰ দিনবিলাক যেন কিবা জেলৰ নিচিনা লাগিছিল। এতিয়াহে চিন্তা কৰিছোঁ, সেইখন যেন সুখময় জীৱন আছিল, না টকাৰ চিন্তা না সময়ৰ চিন্তা। তাকে হও এতিয়াহে অনুভৱ হৈছে। জীৱনটো এনেকুৱাইও, সময়ৰ লগে লগে সকলো পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। তহঁতি কন্দুৱাই দিলি বে। বাৰু সেইবোৰ বাদ দে, অবিনাশ ক'ত গ'ল? সৈতে চাগে দীপানিতা সপোনে দেখি আছে। ঐ এইবাৰতো লটাৰী খেল পাতিমেই, যোৱাবাৰতো বম ফুটা নহ'লে, এইবাৰ পূৰা মনৰ হেঁপাহেৰে বম ফুটাম। ভালকে ফুটাম। ঐ উৎপল, কি হ'ল? তই মাৰি আহিছ নাই আজি? হে কি মৰা কথা কৈছ তই? আৰে সদায় মাৰি থকা বস্তুটো তই পাহৰিলি নে? মই আকৌ সদায় মাৰি থকা কথাটো ই আকৌ কেনেকৈ গম পালে? পিছে হেৰি নহয়, কি মই কথা কৈছনো তই? ইয়াক আকৌ ক'লো হয়, ই বা কি ভাবিছে? হেই কি হ'লে কোনো ক'লে যে ইফালে গৈ কি চাই আছ তই? নাই তই বা কি ভাবিলি মই তাকেহে ভাবিছোঁ। তই মই ভবাটোকে কৈছ নেকি বাৰু? হ'বও পাৰে। তইনো কি কৈছিলি কচোন? তই যে সদায় বাল্টিঙত এবাল্টিং খাওঁ, মই সেইটো কথাহে কৈছোঁ তোক। মই আকৌ কিবা বেলেগ বুলিহে ভাবিছিলোঁ। হেই এইটো ঐ দীপানিতা আহিছে চাচোন। কালিলৈ পৰহিলৈ দীপানিতা আহি আছে সেইটো জানো। সেইটো দীপানিতাৰ কথা কোৱা নাই, হেই তোৰ সপোনৰ ৰাণীজনীৰ কথা কৈছোঁ। কালি খাই বৈ ফিটিং সপোন দেখিবলৈ টাইমেই নাপালোঁ ৰাতি। হেই তই কি বুজিবি, শিপা বুধিয়া মজিয়াক আহিছে। আৰে কোনজনী? মইচোন দেখাই নাই। তহঁতে এনে নকবি দেই। হেই সেইফালে কি চাই আছ? এইফালে চা। হেই জেনি। আৰে এজনী বুধিয়াৰ মজিয়াক হয় জানো? হেই এডাল চচমাটো পিন্ধিলে ক'ৰপৰা দেখিবি? দেখিছ নাই এতিয়া? উঠচোন, সৰু চা বুধিয়া মজিয়াকক দেখি কেনেকৈ পকাই গৈছে। ই পতাইহে আহিব, গম পাইছনে? বুজিছ, ই পতাইহে আহিব। তাকেহে আৰু আমাৰ কাম নহ'ব আমাৰ কাম। আমাৰ সেই বয়সৰ পৰা চাই থাকোঁতে দিন যাবগৈ আৰু। ল'ৰা আছো। দীপানিতা, পিছে তুমি মোৰ কথাটো কি ভাবিলা? ঐ তহঁতি যাচোন, মই গৈ আছোঁ। মোৰ কথাটো কি ভাবিলা? মই ভাবিবলৈ টাইমেই পোৱা নাই অ'। তুমি কি অকল ঘৰত কামেই কৰি থাকা নেকি? মোৰ কথাটো ভাবিবলৈ তুমি টাইম নোপোৱা? তোমালোক ল'ৰা মানুহে কি বুজি পাবা? কি? আমি একো বুজি নাপাওঁ। আৰে এবাৰতো ভাল পাই চোৱা, পাছত গম পাবা কিমান বুজি পাম। মই ভাবিম, মই এতিয়া যাওঁ, দেৰি হৈছে। ৰ'বা, ক'ত যোৱা? তোমাৰ সদায় দেৰিয়ে হৈ থাকেনে? ভয় লাগে ঘৰৰ মানুহ হ'লে। আপুনি কি বুজি পাব? এৰা, মই কি বুজি পাম? একো বুজি নাপাওঁ। পিছে আপোনাৰ ঘৰত কোন কোন আছে?
মই বৰ অকলশৰীয়াও। সৰুতে মা দেউতাই মোক এৰি থৈ গুচি গ'ল। তাৰপিছত খুৰাই মোক তুলি তালি ডাঙৰ দীঘল কৰিলে। খুৰাৰ ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পিছৰে পৰা মই খুৰাৰ বোজা হৈ পৰিলোঁ। এতিয়া আৰু কিবা কিবি কৰি চলি থাকোঁ আৰু নিজে। পিছে আপুনি ক'ত থাকে? খুৰাই মাটি অলপ লৈ দিছিলে, তাতে সৰু পজা এটাতে থাকোঁ আৰু কিবা কিবি কৰি। এই যে উৎপল, সিয়ে মোৰ সকলো বুলি ক'ব পাৰি। পিছে তোমাৰ? কিয় দুখ কৰিছে? মই আছো নহয়। অৱশেষত তহঁতি ভাল পালি বুলি এনেকে ৰাস্তা ঘাটত ধে ভাল নালাগে। পিছে হেৰি নহয়, ঐ তোৰ চকুত চকু পানী যায়? নাই অ', কিবা কথা এটা আছিলে। হ'ব দে, তই নকলেও মই তোৰ সকলো কথা গম পাওঁ। উৎপল দা, কোৱা। এওঁৰ কেয়াৰ ল'ব, মই এওঁৰ ঘৰ নহালৈকে। তুমি টেনশ্যন ল'ব নালাগে, ইয়াৰ লগত মই সদায় থাকোঁৱেই আৰু সদায় থাকিম। থাকক, যাওঁ, আকৌ লগ পাম। ঠিক আছে, যোৱা। ঐ ব'ল আমি যাওঁ ব'ল, টিকেটবিলাকো চাব লগা আছে নহয়। ঐ ব'ল ব'ল, বোৱাৰীৰ লগতে চাম, আহ আহ। বম ঐ হেল্ল', ক'ত আছ তহঁতি? ঐ ইয়াত তহঁতৰ কিবা এটা খাবলৈ মাতিছোঁ, আহিবিচোন। ম'ম' আছে, কচুৰি আছে, এইবোৰ ঢেৰ কিবা কিবি আছে, কেলে লোৱা আছে। এই যে তহঁতি খাৱ যে, কেলে তহঁতি কিবা এটা খাম বুলি কোৱা নাছিলি জানো? আকৌ খাহি। হ'ব হ'ব, খাহিয়া। চালা খোৱা কথা ক'লে মানে তহঁতি আহি পায়ে যাওঁ। তহঁতক চালা খোৱা কথা কোৱা নাই নহয়, মই বম ফুটোৱাৰ কথাহে কৈছিলোঁ। আচ্ছা, তই এনেই কৈছিলি। ঐ কি কি লাগে ক? কি কি লাগে মানে আমাক গোটেই ভাণ্ডাৰে লাগে। ঐ তহঁতি কি কি ল'বি কৈ যা। এইটো ল'লে বেছি ভাল হ'ব, এইটো ল'লে। দেৱালীলেতো এতিয়া বহুত দিন আছে, তহঁতি ফুটাওৱে নে? ৰহ এটা এটাকে ক। ঐ মই কেউলা ল'ম। ঐ মই কলগছ আৰু টাইম বম ল'ম। মই ফটকা আৰু ফুলজাৰিকে ল'ম। এই ৰচোন ৰ, বাচিব দে। সেইবোৰ থ। ঐ তহঁতি আচলতে বম বাচি থাকি পিনে ল'বি। দাদা এনেকুৱা এটা বম দিয়ক যাতে ফুটালে এহেঁতি ওপৰ পায়গে। এই তহঁতি চুপ চুপ, তহঁতক কেলা মই বম ফুটাম তহঁতক। ঐ মনটো বম এবেগে দিয়কচোন। ঐ 12টা আছেনে চাই ল'বি। পইচাটো আপোনাক গুলুগুলু পে' কৰিম। হ'ব সোনকালে দিবলৈ চাবি। আজি পুৰা ফুটাম, আজি পুৰা ফুটাম। আজি কেলা 12টা বমে পুৰা ফুটা। ঐ ৰচোন এই পৰহিলে দেৱালী, আজিয়ে বম গাল লৈ এই আজি আজিয়ে ফুটাম, আজিৰ পৰাই ফুটাম। থাকক। অঁ ঠিক আছে যা। চালা এহেঁতি ইমানকেইটা আহি পেলাই পেকেট বমহে নিলে। থেত চেলা, মই ভাবিছিলোঁ সৰহকৈ কেইপেটিমান নিব। ঐ 1 মিনিট, কি হ'ল কি হ'ল? মাৰি দিলো। ময়ো মাৰি দিলো এইটো। চুৰহত বাৰু সেইবোৰ বাদ দে, এতিয়া আমি বম ফুটাম। এতিয়া ভাগ কৰ ভাগ কৰ। এই দুটা তোৰ, এই দুটা তোৰ। তই মোক দুটা দিছ তই ল। এই তই এটা ল। মোক 3টা দিবি। এই দুটা তোৰ। দুটাহে ফুটাম। চবেই এটা এটাকে ফুটাবি দেই। হ'ব এই দুটা বমকে ফুটাম আৰু। চালা চুৰ কৰি আনে পিছত খতম। এবাৰ চুৰ কৰি আনা ফটকা লগাওঁ ৰ। জয় দীপাৱলী। ঐ খলিত তেলত ভালকে লগাবি। ঐ কি হ'ল এইটো? কি হ'ল পকত ধৰি আছ যে? বম এটা কেলা পুকুৰত মাৰি দিছে। কি চুইছ? থ আমি ল'ৰা মানুহে ইমান সহজে হাৰি যাম নেকি? ভালকে জুই চলা দে। জুই চলা মাৰ। ঐ চাবি আকৌ বুঢ়িয়া বহন নেপেলাবি। সোনকালে লগা লগা। ভয় লাগা আকৌ দেই। অকণমান আঁতৰলৈ দলিয়াবি।
হাতত ফুটিব চাবি। দে এইবাৰ মই ফুটাওঁ। আৰে বমটো ইমান ডাঙৰ ফুটা নাই যে। তোৰ বম কাম নাই। তোৰ বমৰ ফিউজ উইলে গ'ল। কাম নাই তোৰ, কাম নাই। আবে ৰ মোৰ বম কেলে নুফুটিব? তই ফুটাবই নাজানো। ধেই তই ফুটাবই চালা চা বিশাল কা তজুৰবা হাই আধা খুটা বম ফুটা নাই কা। যা ফুটাই দেখা। কাম নাই তোৰ বম গ'ল। ঐ অভি কি হ'ল তোৰ? কি হ'ল? সঁচাকৈ আমি বহুত ভুল কাম কৰিলোঁ। ভগৱানে চাগে আমাৰ কাণ্ড সহ্য নকৰিলে। তোমালোকে এইবোৰ কিয় কৰিব লাগে? য'তে ত'তে বম ফুটালে পৰিৱেশ বিনষ্ট হয়, শব্দ প্ৰদূষণ হয়, বায়ু প্ৰদূষণ হয়, যাৰ বাবে নানা বেমাৰ হয়। সঁচাকৈ আমি এইবোৰ নিয়মভাৱেহে কৰিব লাগে, যাৰ বাবে আজি অভিলাষে দৃষ্টিশক্তি হেৰুৱাব লগা হ'ল। চাল্লা সকলোবোৰ আমাৰ বাবে হ'ল। দীপানিতা তুমি আৰু চাগে মোক ভাল নাপাবা। কিয় কৈছে তেনেকৈ? এজন দৃষ্টিহীন লোকৰ প্ৰতি তোমাৰ জানো প্ৰেম থাকিব? কি খুৱাম মই তোমাক? আপোনাক মই ভাল পাইছিলোঁ, কিন্তু প্ৰকাশহে কৰা নাছিলোঁ। যদি ভাল পাইছিলোঁ এতিয়াও পাম। প্ৰেম সদায় মনৰ ভিতৰৰ পৰাহে হয়। আপোনাৰ দৃষ্টিশক্তি মই ঘূৰাই আনিম। কেনেকৈ? মোৰ চকুযোৰ মনে মনে থাকা, এয়া মোৰ কৰ্মৰ ফল। মোৰ এটা চকু হ'লেও আপোনাক মই দান কৰিম। কিন্তু কোনো কিন্তু নাই। দীপানিতা তুমি দীপানিতা ঐ হ'ব, আমি সকলোবোৰ আছোঁ, তই চিন্তা নকৰিবি। ঋষি জানেনে, কেতিয়াবা উৎসৱৰ নামত আমি কৰা উদ্ভণ্ডালি চিৰদিনৰ বাবে আমাৰ মনৰ ৰংবোৰ কাঢ়ি এই ভুলবোৰ কাৰ এতিয়া ভবাৰ সময়। কিন্তু প্ৰথম ভাবিব কোনে? আধ্যাত্মিকতাৰে বান্ধ খাই থকা উৎসৱসমূহক নচ্ছাত নকৰি আহকচোন আমি আধ্যাত্মিকতা বজাই ৰাখোঁ। পশ্চিমীয়া ৰঙীন পোহৰৰ সমাহাৰত ডুবি আমি বাৰু থলুৱা মাটি চাকি ভাগক এলাগী কৰা নাইনে? মানুহ হিচাপে নিজৰ প্ৰেম ভাল পোৱাক লৈ আমি প্ৰত্যেকেই সচেতন, কিন্তু আমাৰ অজ্ঞানতাৰ বাবে সেইদিনা বিকট শব্দৰ আঘাতত কিমান যে পক্ষীকুলৰ প্ৰেম জীৱন ধ্বংস হৈ যায় আমি বাৰু খবৰ লওঁনে? আহকচোন আপোনাৰ মোৰ পৰাই পৃথিৱীখন সুন্দৰকৈ সজাই তোলাৰ খোজ আৰম্ভ কৰক। কণ কণ শিশুসকলক বোম বাৰুদৰ পৰিৱৰ্তে হাতত এগছি মাটি চাকিত তুলি দি অন্ধকাৰ বিৰুদ্ধে পোহৰ, বেয়াৰ বিৰুদ্ধে ভালৰ, অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ প্ৰতীক দীপানিতাক পৰিচয় কৰাই দীপান্বিতা উদযাপন কৰোঁ।